বৰপেটাৰ আৰোগ্য হস্পিটেলত ভয়ংকৰ কাণ্ড ভুল চিকিৎসাৰ বলি হৈ এগৰাকী মহিলাৰ মৃত্যু 2 মাহ পূৰ্বে সংঘটিত হোৱা মৃত্যুৰ ঘটনা লুকাই ৰাখি সাৰি যাব বিচাৰিছিল হস্পিটেল কৰ্তৃপক্ষই অৱশেষত মুখ খুলিলে ভুক্তভোগীৰ আত্মীয়ই বৰপেটাৰ কমলপুৰৰ ৰেশমিনা খাতুন নামৰ এগৰাকী মহিলাক সাধাৰণ ডিঙিত টিউমাৰৰ অস্ত্ৰোপচাৰৰ বাবে ভৰ্তি কৰোৱা হৈছিল ব্যক্তিগত খণ্ডৰ এখন চিকিৎসালয় আৰোগ্য হস্পিটেলত অস্ত্ৰোপচাৰৰ পূৰ্বে চিকিৎসকে মহিলাগৰাকীক এনেস্থেচিয়া দিয়াৰ পিছতে লগে লগে মহিলাগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপিত হৈছে যোৱা আগষ্ট মাহত সংঘটিত হোৱা এই ঘটনাৰ পিছতে চিকিৎসালয় কৰ্তৃপক্ষই মৃত মহিলাগৰাকীৰ 2 বছৰীয়া কণমানি সন্তানৰ দায়িত্ব লোৱাৰ লগতে পৰিয়ালটোক আৰ্থিক সহায়ৰ আশ্বাস দিছিল যদিও আজিলৈকে পৰিয়ালটোক ফুটা কৰি আগবঢ়োৱা নাই চিকিৎসক কৰ্তৃপক্ষই উল্লেখ্য যে বৰপেটাত কাঠফুলাৰ দৰে গঢ়ি উঠা এনেধৰণৰ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ে চিন্তিত কৰি তুলিছে সচেতন মহলক একাংশ দালালৰ হতুৱাই ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰোৱাই তাৰ পৰা মুনাফা আদায়ৰ চেষ্টা অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগো আছে অভিযোগ উত্থাপন হোৱা এইখন আৰোগ্য হস্পিটেলৰ বিৰুদ্ধে ৰাজ্যৰ স্বাস্থ্য বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব প্ৰকৃত তদন্ত কৰি অনতিপলমে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ভুক্তভোগী পৰিয়ালৰ আহ্বান আমাক ন্যায় প্ৰদান কৰক কাঠফুলাৰ দৰে গঢ় লৈ উঠা অনভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা কৰা সেইসকল চিকিৎসা প্ৰতিষ্ঠানত নাকি লগাব কোনে আপোনাৰ নামটো আব্দুল হামিদ আপোনাৰ ঘৰ কমলপুৰ জিলা বৰপেটা আৰোগ্য হস্পিটেলত আপোনালোকৰ পেচেণ্টটো আছিল পেচেণ্টজনৰ নাম কি আছিলে ৰেশমিনা আহমেদ আপোনাৰ সম্পৰ্কীয় কি হয় ভনী হয় তেখেতক কি আৰোগ্য হস্পিটেলত লৈ গৈছিলে গলত এটা সৰু টিউমাৰ হৈছিল টিউমাৰৰ কাৰণে লৈ গৈছিলোঁ অপাৰেশ্যনৰ কাৰণে তাৰপিছত কি হৈছিলে তাৰপিছত এখেতক অপাৰেশ্যন লগি যোৱাই নাই এনেস্থেচিয়াটো দিয়াৰ লগে লগে মৃত্যু হৈছে কোনে এনেস্থেচিয়া দিছিল শফিকুল ইছলামে এনেস্থেচিয়া দিয়াৰ পিছত মৃত্যু হৈছে তাৰপিছত আপোনালোকক হস্পিটেল কৰ্তৃপক্ষৰ পৰা কি কৈছিলে হস্পিটেল কৰ্তৃপক্ষৰ পৰা দায়িত্ব লৈছিল যে আমি এইটো ডেড বডিৰ ওপৰত কোনো কেছ টেষ্ট দিবা নালাগে আমি যিটো ব্যৱস্থা কৰিব লাগে আপোনালোকৰ ঘৰত লৈ যাওক জানাজাটো মই ডাক্তৰৰ ষ্টাফ সকলোৱে যাই একে আপোনালোকৰ তাতে বহি এটা গাঁৱৰ মানুহলৈ মীমাংসা কৰিম আজিলৈকে মীমাংসা কৰাৰ কাৰণে অহা নাই আজিৰ ডেটত এতিয়া সদায় আমি যাই থাকোঁ সদায় খালি তাৰিখ দিয়া আজি দিম কালি আহি আছোঁ গুৰুত্ব নিদিয়া হৈছে এইক্ষেত্রে এতিয়া পাত্তা নিদিয়ে গ'লে মানে কয় আমি ষ্টাফ বহা নাই বহিলেহে এটা মীমাংসা কৰিব পাৰিম আমাৰ মাহৰ মূৰে মূৰে একবাৰ মিটিং হয় আজিলৈকে মিটিং হোৱা নাই আপোনালোকে এনে ফোন কৰি আমাক ডিষ্টাৰ্ব নিদিব ভুল চিকিৎসাৰ কাৰণে মৃত্যু হৈছে এনেস্থেচিয়া দিয়াৰ লগে লগে মৃত্যু হৈছে কিন্তু এতিয়ালৈকে এই তৌফিকুৰ ৰহমান অপাৰেশ্যন কৰিব এইটো হ'ল ফকৰুদ্দিনৰ হস্পিটেলত কাম কৰে এইক্ষেত্রে আৰোগ্য আহি মেডিকেলত অপাৰেশ্যন কৰিব অপাৰেশ্যন লগি যোৱাই নাই খালি এনেস্থেচিয়া দিয়াৰ লগে লগে মৃত্যু হৈছে এতিয়া কি ক'ব এতিয়া আমাৰ এইটো ন্যায় লাগে মিডিয়াৰ জৰিয়তে এনেকৈ আৰু বহুত মানুহ যে আৰু 4-5টা মৃত্যু হৈছে বুলি আমি শুনা পাইছোঁ বন্তি হয় ৰেশমিনা আহমেদ তেওঁক সৰু এটা টিউমাৰ হৈছিল সেই টিউমাৰটো অপাৰেশ্যনৰ যিটো প্ৰাক ট্ৰিটমেণ্ট হয় প্ৰাক মুহূৰ্তত এনেস্থেচিয়া সেই এনেস্থেচিয়াত পেচেণ্ট এক্সিডেণ্ট হৈ গ'ল তেওঁলোকৰ ভুল ট্ৰিটমেণ্টৰ কাৰণে তেওঁলোকে ধন সংগ্ৰহ কৰি বিভিন্ন অজুহাতত ধন সংগ্ৰহ কৰি আমাক ভুল ট্ৰিটমেণ্ট কৰি আমাৰ পেচেণ্টটো এক্সিডেণ্ট কৰি দিলে দুখ আৰু পৰিতাপৰ বিষয় এইটোৱে যে আমাৰ সেই বন্তিজনীৰ সৰু এটা বাচ্চা আছে 2 বছৰ সেই বাচ্চাটো আজিলৈকে তেওঁ মাক বুলি কান্দি থাকে আৰু সেই কান্দাত আমি সকলোৱে আৱেগিক হৈ পৰোঁ গতিকে আজিলৈকে তেওঁ মেডিকেল কৰ্তৃপক্ষৰ কোনো এজন বিষয়ববীয়া আমাৰ কাষত নাহিল তেওঁলোকে আশা দিছিল যে আমি আপোনালোকক দুখৰ সমভাগী হ'ম বুলি গতিকে আমি আমাৰ বিভাগীয় স্বাস্থ্য বিভাগৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকৰ জৰিয়তে আমি অৱগত আৰু আহ্বান অনুৰোধ জনাইছোঁ এইটোৱে আমাৰ ন্যায় বিচাৰ লাগে লগতে আমি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি এই ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে দৃষ্টিগোচৰ কৰিব খুজিছোঁ আৰু তেওঁলোক
অনুৰোধ জনাইছোঁ আমাৰ এইটোৰ ন্যায় বিচাৰ কৰক আৰু এনেকুৱা আমি শুনামতে আৰু 4-5টা পেচেণ্ট এওঁলোকে এক্সিডেণ্ট কৰিছে অনভিজ্ঞ ডক্টৰৰ দ্বাৰাই তেওঁলোকে চিকিৎসা কৰে ভুল ট্ৰিটমেণ্ট কৰি বিভিন্ন মানুহৰ বিভিন্ন মাকৰ কোলা সুদা খালী কৰি দিছে বিভিন্ন এই ল'ৰা বা ছোৱালীৰ মাক বা বণিক বা বিভিন্নজনক তেওঁলোকে অন্তৰত বহুত আঘাত দিছে এনেকুৱা মৃত্যুমুখত ঠেলি দিয়া পইচা ঘটা এই আৰোগ্য মেডিকেলখন অনতিপলমে বন্ধ হ'ব লাগে আৰু আমি প্ৰশাসন বিষয়াসকলক অনুৰোধ জনাইছোঁ এইটোৰ সুচিত তদন্ত কৰি আমাক ন্যায় দিব লাগে এইটো আপোনালোকৰ জৰিয়তে আমি অনুৰোধ জনাইছোঁ এইখিনি আপুনি চাই আছে দ্য ৰয়েল নিউজ।